নমস্কাৰ আপোনালোকে চাই আছে কপিলিনী ষ্টুডিঅ'ত মই কাকু লৈ আহিছো এটা বিশেষ খবৰ শিৱসাগৰৰ আমগুৰিৰ বৰাহিবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও ইপিনে ৰাইজৰ অৰুণোদয় প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনি নিৰ্বাচনত দুৰ্নীতি ক্ষুব্ধ ৰাইজ আৰু দল সংগঠনৰ উত্তাল প্ৰতিবাদ ৰাজ্য চৰকাৰে দৰিদ্ৰ ৰাইজৰ বাবে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰি আহিছে ঠিক সেই সময়তে শিৱসাগৰৰ আমগুৰি বৰাহিবাৰী গাঁও পঞ্চায়তত অৰুণোদয় প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে চাওকে বিশেষ প্ৰতিবেদনটি ক্ষুব্ধ ৰাইজ আৰু দল সংগঠনে আজি বৰাহিবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বহু যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য হিতাধিকাৰীক বিভিন্ন আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ ৰাইজে পঞ্চায়তৰ সচিবক জবাবদিহি কৰি তোলে অৰুণোদয় আঁচনিৰ প্ৰদানৰ নামত পঞ্চায়তত ৱাৰ্ড সদস্য ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় বৰ্তমান চৰকাৰী ঘৰ আৰু অৰুণোদয় আঁচনি দিয়া নামত বৰ্তমান পইচা সংগ্ৰহ কৰা দেখা গৈছে কিয়নো দুখীয়া দৰিদ্ৰ চৰকাৰী ঘৰ দিয়া নামত নিদি আছাম টাইপৰ ঘৰ থকা ঘৰ ব্যক্তিক পকা ঘৰত থকা ব্যক্তিক দিছে চৰকাৰী গাইডলাইনৰ মতে কিন্তু চৰকাৰী ঘৰ পকা ঘৰত থকা মানুহক দিব নালাগে গাড়ী থকা মানুহক দিব লাগে আৰু অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে চৰকাৰী গাইডলাইনৰ মতে কিন্তু ফুলফিল কৰা নাই কিয়নো ৰেলৱে চাকৰি কৰা মানুহক অৰুণোদয় আঁচনি প্ৰদান কৰিছে একে ঘৰতে 5 গৰাকী 6 গৰাকী যদি আছে বুৱাৰী মানে গাঁওবুঢ়াই হওক বা ৱাৰ্ড মেম্বাৰ হওক বা পঞ্চায়তৰ প্ৰেচিডেণ্টে হওক তেহেঁতৰ যদি অমৰি বমৰি হয় কিন্তু একে ঘৰত 5 গৰাকীলৈকে দিছে তেওঁলোকৰ কিন্তু বহুত ধনী আৰ্থিকভাৱে চঞ্চল কিন্তু দুখীয়া দৰিদ্ৰ মানুহ এইখিনি বাদ পেলায় বিকলাংগ মানুহক বাদ পেলায় আশ্ৰয়বিহীন মানুহক বাদ পেলায় বিধৱা মানুহক বাদ পেলায় বৰাহিবাৰী পঞ্চায়তে কি ধৰণে আপোনাৰ চৰকাৰী গাইডলাইনৰ মতে ফুলফিল নকৰি অৰুণোদয় আঁচনি প্ৰদান কৰিছে গতিকে আমি সদতায়ন ছাত্ৰ পিনৰ পৰা বৰাহিবাৰী সচেতন যুৱ সমাজৰ তৰফৰ পৰা তীব্ৰভাৱে ইয়াক বিৰোধিতা কৰিছোঁ পৰৱৰ্তী সময়ত কিন্তু যদি এই দুখীয়া মানুহখিনিক অৰুণোদয় তথা চৰকাৰী ঘৰ প্ৰদান নকৰে আমি চক্ৰ বিষয়া কাৰ্যালয় খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় পৰৱৰ্তী সময়ত জিলা উপায়ুক্ত কাৰ্যালয় কিন্তু ধৰিব কৰিবলৈ বাধ্য হ'ম ইয়াৰ কাৰণে কিন্তু ৰাইজ তথা আমি দল সংগঠন জগৰীয়া নহওঁ মোৰ ঘৰৰ কাৰণে ক'বলৈ ওলাইছোঁ মোৰ ঘৰটো মানে 3-4 নাম আহি জিঅ'টেক কৰি নিয়াৰ পিছতো মই ঘৰটো পোৱা নাই মই একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি থকা লোক মোৰ এদিন হাজিৰা নকৰিলে খাবলৈ নাই মাটি বাৰী বুলিবলৈ অন্য একোৱেই নাই কিন্তু মই ঘৰটো পাব যোগ্য আজি যদি মোৰ এটা ঘৰ থাকিলেহেঁতেন চৰ্ট দিয়া মই ইয়ালৈ বিচাৰি নাহোঁ ইয়াত ইমান দুৰ্নীতি ভ্ৰষ্টাচাৰ বাটতে ধৰি পেলাই টকা পইচা খোৱা আৰু অৰুণোদয় নামতো মই ক'বলৈ গৈছোঁ যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিছে সেইখিনি যিখিনি পাব যোগ্য তেওঁলোকৰ ঘৰৰ পৰা দিব নালাগে চৰকাৰে দিছে চৰকাৰৰ ৰুলৰ মতে আমি আয়ুষ্মান কাৰ্ড অৰুণোদয় ঘৰ আৰু BPLৰ কাৰ্ড আমি পাব যোগ্য ইয়াত থকা মানুহ সোমাই পেলাই দুখীয়া মানুহক আত্মঘাত কৰি খোৱাটো মানুহৰ মানে নিয়ম নহয় দেই আমি এখন সুস্থ সমাজ বিচাৰিছোঁ নিকা যাতে দুখীয়া মানুহ এইকেইটাৰ পৰা বঞ্চিত হ'ব নালাগে দুখীয়া এটা ঘৰ এমুঠি চাউল এটুপা পানী এটা কাৰ্ড পোৱা যোগ্য বুলি মই ইয়াত আমি চবেই কাৰ্যসূচীটো লৈছোঁ যে অৰুণোদয় নোপোৱাখিনিয়ে পাব লাগিব আৰু যিখিনি মানে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিছে সেইখিনিও ঘৰ পাব বুলি মই আপোনালোকৰ যোগে আশা ৰাখিলোঁ আমি আজি প্ৰতিবাদ কৰিছোঁ আমি অৰুণোদয় চাউলৰ বহী আৰু পানী আয়ুষ্মান কাৰ্ড আৰু ঘৰ আমি এইকেইটা পাব যোগ্য মহিলা আৰু ইয়াত দুৰ্নীতি ভ্ৰষ্টাচাৰ মানে হৈয়ে আছে মোৰ এই পঞ্চায়তলৈ আহিবলৈকে মন নাযায় ঘিণ লগা হৈছে বৰাহিবাৰী পঞ্চায়তলৈ ব্যুৰ' ৰিপৰ্ট